নমস্কাৰ বন্ধুসকল, মৰিচিকাত হাৰ্বেক্ষণৰ আজিৰ খণ্ডটিত দিগন্তই বিজনেছৰ কামত ডিব্ৰুগড়লৈ যোৱাৰ সুযোগ লৈ ৰূপমৰ দেউতাকক ঘৰলৈ মাতিব। ইফালে আকৌ দিগন্তই যে ঘৰত নথকা অৱস্থাত ঘৰৰ মানুহবোৰে যে কিবা এটা কাণ্ড কৰি পেলাই বুলি ৰঞ্জনক ক'ব। এতিয়া বাৰু দিগন্তই ঘৰত হৈ থকা কাণ্ডবোৰৰ চোৰাংচোৱাগিৰি কৰিবলৈ মানুহ লগাই দিব নেকি জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে কস্তুৰীয়ে মাইনাৰ মুখৰ পৰা মা শব্দটো শুনিবলৈ অপেক্ষা কৰি ধৈৰ্য শক্তি হেৰাই পেলাই আজি মাইনাক চিঞৰি চিঞৰি কস্তুৰীয়ে যে মা বুলি কয় যদিও মাইনাই কস্তুৰীক মা নহয় বুলিয়ে কৈ থাকে। এতিয়া বাৰু সাগৰ আৰু কস্তুৰীয়ে মাইনাক বুজাবগে পাৰিবনে? গতিকে এই সকলোবোৰ জানিবলৈ চাই থাকক মৰিচিকাত হাৰ্বেক্ষণৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।